নমস্কাৰ মই নুপুৰ স্বাগতম জনাইছো নুপুৰ কোঁৱৰ মিউজিকেল ইউটিউব চেনেললৈ আজি মই ডুবাইত আছো সো আজি ভাবিলো আৰু এটা ভিডিও মই দিও আপোনালোকলৈ আগবঢ়াই আজি কথা পাতিম আমি ডুবাইত কেনেকৈ জব পাব পাৰি সো প্ৰথমতে ডুবাইত কেনেকৈ জব পাব পাৰি তাৰ বিষয়ে কোৱাৰ আগত এটা কথা মই কৈ ল'ম বুলি ভাবিছোঁ কাৰণ আগৰ ইন্ট্ৰ ভিডিঅ'টোত বহুত ৰিকুৱেষ্ট তেনেকুৱা আহিছে যে দাদা এটা জব লাগিছিলে জব দিব পাৰিব নেকি কিন্তু মই স্পষ্টীকৰণ এটা কৰি দিব খোজোঁ যে মোৰ চেনেলত বা মোৰ ডুবাই জব কেৰিয়াৰ প্লেটফৰ্মৰ থ্ৰু দি আপোনালোকে খালি লেজিটিমেট ইনফৰ্মেশ্যনহে পাব মই কেৱল খালি এটা ৰাস্তা দিব পাৰোঁ আপোনালোকৰ ওপৰত কথা কেনেকৈ সেই ৰাস্তাৰ থ্ৰু দি গৈ এটা জব ল'ব পাৰে কিন্তু যিখিনি ইনফৰ্মেশ্যন হ'ব সেইখিনি লেজিট হ'ব এতিয়া কথা আহিল কেনেকৈ জব পাব পাৰি ডুবাইত চাকৰি কৰাৰ বাবে দুটা পদ্ধতিৰে আপুনি চাকৰি ল'ব পাৰে প্ৰথম হৈছে ঘৰতে থাকিয়ে অসমৰ পৰাই এপ্লাই কৰি যেনেকৈ মই পাইছিলোঁ আৰু এটা আপুনি ডুবাইত আহি এতিয়া মই আপোনাক দুটাৰ বিষয়ে অলপ বিতংভাৱে বুজাই ক'ম প্ৰথম কেনেকৈ আহিব আপুনি ডুবাইত অহাৰ কাৰণে নিশ্চয় আপোনাক ভিজা লাগিব সো ভিজা তিনি প্ৰকাৰৰ এটা টুৰিষ্ট ভিজা এটা ভিজিট ভিজা আৰু এটা এমপ্লয়মেণ্ট ভিজা সো ইয়ালে যদি চাকৰি লোৱাৰ কাৰণে আহিব খোজে তেনেহ'লে ভিজিট ভিজাৰ থ্ৰু দি আহিব পাৰে ভিজিট ভিজা 1 মাহ আৰু 3 মাহৰ থাকে সো আজি ভিজিট ভিজাৰ বিষয়ে বেছিকৈ নকওঁ যদি ভিজিট ভিজাৰ বিষয়ে এতিয়াই গম পাব বিচাৰিছে মোৰ ডুবাই জব কেৰিয়াৰ ৱেবছাইটত গৈ চাওক তাতে গোটেইখিনি ভালকৈ লিখা আছে আৰু যদি ভিডিঅ' বিচাৰে তেনেহ'লে এটা কমেণ্ট কৰক মই নিশ্চয় নেক্সট ভিডিঅ'ত ভিজাৰ বিষয়ে ভালকৈ জনাম আজি খালি কম যে ডুবাইত আহি বা ঘৰৰ পৰাই আপোনালোকে কেনেকৈ এটা পাব পাৰে চাকৰি প্ৰথমে মই ষ্টাৰ্ট কৰিম যে ইয়ালৈ আহি আপুনি কেনেকৈ পাব তাতে এই কথাষাৰ কোৱাৰ আগতে এটা কথা কৈ থওঁ যদি ডুবাই আহি আপুনি চাকৰি ল'ব বিচাৰে প্ৰথমতে মেণ্টেলি এণ্ড ফিজিকেলি ষ্ট্ৰং হৈ আহিব লাগিব সো মিনিমাম 1 to 2 মান্থছৰ আগৰ পৰাই আপুনি নিজকে ৰেডি কৰিব কাৰণ ডুবাই এনভাইৰনমেণ্টটো অলপ বেলেগ ধৰণৰ আমাৰ অসমখন অলপ বেলেগ ধৰণৰ ইয়াৰে হিটৰ পাৰ্চেণ্টেজটো অলপ বেছি সো মেণ্টেলি ফিজিকেলি ৰেডি হৈ অহাটো বহুত প্ৰয়োজনীয় আৰু লগতে মেণ্টেলি কিয় কাৰণে ক'লোঁ কাৰণ ইয়াতে আহিলে আপুনি যেতিয়া ইণ্টাৰভিউ দিব ইয়াতে কম্পিটিশ্যনটো বহুত বেছি সো সেইবাবে আপুনি হয়তো ৰিজেকশ্যন পাব পাৰে সো ৰিজেকশ্যনৰ কাৰণে আপুনি ৰেডি হৈ থাকিব লাগিব সো ইউ হেভ টু বি মেণ্টেলি ষ্ট্ৰং সো ইয়ালৈ অহাৰ পিছত আপুনি ইয়ালৈ অহাৰ আগতেই যিহেতু আপুনি প্লেন কৰিব নিশ্চয় ৰাইট 1 মাহৰ আগতেই আপুনি প্লেন কৰিব যে মই কেনেকৈ আহিম ইয়াতে কেনেকৈ জব বিচাৰিম সো তেতিয়াই আপুনি কি কৰিব নিজৰ প্ৰফাইল বিল্ডিংটো বহুত ইম্পৰ্টেণ্ট আপুনি নিজৰ প্ৰফাইল বনাব যিকেইটা পৰ্টেলছ জব পৰ্টেলছ বিশেষকৈ UAE বহুত বেছি চলে যেনেকৈ লিংকডিন নকৰি গাল্ফ ইণ্ডিড এইবিলাকত আপোনালোকৰ নিজৰ প্ৰফাইলটো ভালকৈ ষ্ট্ৰং হিচাপে বনাব লাগিব আৰু এতিয়া প্ৰত্যেকটো পৰ্টেল জব পৰ্টেলত যেতিয়া আপুনি আপলোড কৰিব এখন ৰিজুমি আপলোড কৰিলেই নহয় তাৰ বহুত কথা আছে আজিকালি ছ'চিয়েল মিডিয়া হওক বা অনলাইন যিকোনো পৰ্টেলছ হওক নিজৰ এলগৰিডিম হিচাপত চলে সো আপুনি নিশ্চয় আপোনাৰ CVখন আপলোড কৰিব ৰাইট তো CVখন ATS কমপ্লায়েণ্ট ৰিজুমি হ'ব লাগিব ATS কমপ্লায়েণ্ট CV কাৰণ ATS কমপ্লায়েণ্ট হ'লেহে আপুনি যোনটো স্কিলছত এপ্লাই কৰি আছে সেই হিচাপে আপোনাৰ CVখন ৰেংক কৰিব যদি ATS কমপ্লায়েণ্ট ৰিজুমিৰ বিষয়ে জানিব বিচাৰিছে এবাৰ কমেণ্ট কৰক মই নিশ্চয় নেক্সট ভিডিঅ'ত ভালকৈ বুজাই ক'ম আৰু লগতে ATS কমপ্লায়েণ্ট ৰিজুমিৰ বিষয়ে নৰ্মেল যিকোনো HR বা যিকোনো ৰিক্ৰুটাৰ বহুত তেওঁলোক জ্ঞাত আপোনালোকৰ যদি কোনোবা চিনাকি আছে তেওঁলোকৰ থ্ৰু দি বনাব পাৰে নহ'লে যদি মোৰ সুবিধা লাগে মোক এটা মেছেজ কৰিব মই নিশ্চয় ছাপোৰ্ট কৰিম তাৰপিছত যেতিয়া আপুনি ইয়ালৈ অহাৰ কাৰণে প্ল্যান কৰিব আপুনি ট্ৰাই কৰিব যাতে লিংকডিনৰ থ্ৰু দি যিমান পাৰে নিজৰ প্ৰফেশ্যনেল নেটৱৰ্ক বনোৱাৰ কাৰণে কাৰণ আজিকালি যেনেকৈ আমি ফেচবুকত ফ্ৰেণ্ডছ বনাওঁ তেনেকৈ লিংকডিন এটা এনেকুৱা এটা প্লেটফৰ্ম য'ত প্ৰফেশ্যনেল লেভেলত আপুনি কেৰিয়াৰ নিজৰ গ্ৰোথ কৰিব পাৰে
সো সেইভাবে মই ভাবোঁ বা মই নিজেও এটা একচুৱেলি এইটো ক্ষেত্ৰত এক্সপিৰিয়েঞ্চ মোৰ যিমানখিনি আজিলৈকে লাভ হৈছে লিংকডিনৰ থ্ৰুদিয়ে হৈছে চ' মই যিমানখিনি য়ংষ্টাৰ্ছ আছে মই ৰিকুৱেষ্ট কৰিব খোজোঁ লিংকডিনত নিজৰ প্ৰফাইলটো ভালকৈ বিল্ড আপ কৰক নিজৰ ষ্ট্ৰংলি ATS কমপ্লায়েণ্ট ৰিজিউমি কথা যেনেকৈ ক'লোঁ তেনেধৰণে লিংকডিনৰ প্ৰফাইলটো ভালকৈ বিল্ড আপ কৰক চ' তাতে আপুনি বহুত লাগিলে VP লেভেল হওক CEO ডিৰেক্টৰ লেভেললৈকে মানুহক আপুনি কণ্টেক্ট কৰিব পাৰিব তেওঁলোকক আপোনালোকে প্ৰফাইলটো শ্বেয়াৰ কৰক তেওঁলোকে ভাল পালে নিশ্চয় আপোনালোকক মাতি পঠাব মই এটা সৰু এটা আপোনাক উদাহৰণ দিব খোজোঁ মই যেতিয়া এপ্লাই কৰি আছিলোঁ 2.5 বছৰ আগতে মই লিংকডিনৰ থ্ৰুদিয়ে ইণ্টাৰভিউ হৈ গ'ল লিংকডিনৰ থ্ৰুদিয়ে মই গোটেইখিনি প্ৰফাইল চেক কৰি পিনে মই নিমন্ত্ৰণ পালোঁ ডুবাইত জব কৰাৰ বাবে কিন্তু মই প্ৰথমতে যিহেতু আপোনালোকক ক'লোঁ যে মেণ্টেলি ষ্ট্ৰং হৈ আহিব লাগিব ইয়ালৈ অহাৰ পিছত হয়তো আপুনি ৰিজেকশ্যনো পাব পাৰে ৰিজেকশ্যন পালে দুখ নকৰিব নেক্সট আপুনি আকৌ ইণ্টাৰভিউৰ কাৰণে ৰেডি হওক নিশ্চয় আপোনাৰ নেক্সট চাকৰিটো লাগিব এতিয়া যেতিয়া আপুনি আকৌ ইয়ালৈ আহি পাবহি তাৰপিছত আপুনি কি কৰিব তাৰপিছত মই এটা উপদেশ দিব খোজোঁ আপোনালোকৰ ওপৰত কথা এবাৰ আপোনালোকেও চাব গুগলত চাৰ্চ কৰি মেলি আমাৰ ইয়াতে UAEত বহুত ভাল ভাল আউটচোৰ্চিং কোম্পানী আছে যোনে কোনো ধৰণৰ টকা পইচা নলয় মই জনাত আৰু তাতে যদি আপুনি যায় এটা জব পোৱাৰ কাৰণে সুবিধা হ'ব মই কেইটামান কোম্পানীৰ নাম কৈ দিওঁ এটা হৈছে আল্টিমেট হিউমেন ৰিচোৰ্চ ছেকেণ্ড পেক্ট এমপ্লয়মেণ্ট ছাৰ্ভিচেছ থাৰ্ড ৰিচ এমপ্লয়মেণ্ট ছাৰ্ভিচেছ আৰু ফ'ৰ্থ ইন'ভেশ্যনছ চ' এই 4টা কোম্পানীৰ বিষয়ে মই অলপ জানো সেইকাৰণে মই জনালোঁ আৰু যদি মোৰ কিবা আৰু ডাটাত আছে মই ডেছক্ৰিপশ্যনত গোটেইখিনি দি দিম চ' প্ৰথম আহিয়ে আপুনি তেনেকৈ আউটচোৰ্চিং কোম্পানীত হিট কৰি পিনে চাকৰি ল'ব পাৰে এতিয়া মই আপোনালোকক জনাম যে ঘৰতে থাকি বা অসমৰ পৰাই ইণ্ডিয়াৰ পৰাই কেনেকৈ আপুনি এটা চাকৰি ডুবাইত পাব পাৰে লিংকডিনত প্ৰফাইলটো বনাওক আৰু এটা কথা কওঁ তাৰ মাজতে আপুনি যেতিয়া প্ৰফাইল বনাব বা নিজৰ ৰিজিউমিখন বনাব ট্ৰাই কৰিব যাতে পাষ্ট আপোনালোকে যি কোম্পানীত কাম কৰিছিল তাতে কি কৰিছিলে সেই কথাখিনি ইম্পৰ্টেণ্ট নহয় একচুৱেলি আপোনালোকে সেই কোম্পানীৰ বিষয়ে কি এচিভমেণ্টছ কৰি পিনে দেখাইছিল সেইটোহে ইম্পৰ্টেণ্ট পৰাপক্ষত যিমান পাৰে 2টা লাইন 3টা লাইন কি কৰে আপোনালোকে লিখি দিব আৰু বাকীখিনি নহয় যিমান আপুনি একমপ্লিছমেণ্টছ আপোনাৰ আছে যিমান আপোনাৰ এচিভমেণ্টছ আছে সেই বিষয়ে লিখিব তেতিয়া HR আগ্ৰহিত হয় এই এমপ্লয়িটোৰ ওপৰত তেতিয়া পটককৈ চাকৰি পোৱাৰ এটা সম্ভাৱনা থাকে নেক্সট আপোনালোকে ইয়াতে কোম্পানী ভিজিটো কৰিব পাৰে এইটো কৰিব লাগিব একচুৱেলি যদি নাপায় ইয়াতে এটা প্লেটফৰ্ম আছে ডুবিজেল বুলি এই ডুবিজেল প্লেটফৰ্মতো ডেইলি জব আপডেট হয় তাতো আপুনি এপ্লাই কৰি পিনে চাকৰি পাব পাৰে আৰু লগতে নিজে ৱাক ইন কৰি পিনেও চাকৰি পাব পাৰে তেনেকুৱা একো নাই খালি মই এটাই ক'ম আপোনাৰ চেষ্টাৰ ওপৰত কথা আপোনাৰ যদি কনফিডেন্স আছে আপোনাৰ যদি চেষ্টা আপোনাৰ মনত আছে আৰু আপোনাৰ পেচেন্স লেভেল যদি আছে নিশ্চয় এটা চাকৰি ইয়াতে পাব আৰু মই ভাবোঁ মোৰ ভাই বন্ধুসকলৰ ভাল হওক ভণ্টি বাইদেউসকলৰ ভাল হওক অসমৰ ল'ৰা ছোৱালীৰ উন্নতি হ'লে আমাৰ নিজৰে ভাল লাগে চ' ইয়াতে আমাৰ বহুত মানুহ আছে অসমৰ এনেকুৱা নথকা নহয় কিন্তু বহুত কম ইয়াতে মেক্সিমাম চাউথৰ মানুহ আপোনালোকে পাব তো মই বিচাৰোঁ যাতে অসমৰ পৰাও ইয়াতে মানুহ আহক অলপ তেওঁলোকৰো ভাল হওক একচুৱেলি বেলেগ কাণ্ট্ৰিতো যাব পাৰে মই তাৰ বিষয়েও বেলেগকৈ ভিডিঅ' বনাম কানাডা US বাট UAE এটা এনেকুৱা জেগা য'ত অলপ ওচৰতে হয় আমাৰ আহিলে ইয়াৰ মহলটোও বৰ ধুনীয়া থাকিও ভাল লাগে চ' মই ভাবোঁ আমাৰ অসমৰ প্ৰত্যেকজন মানুহে এটা চান্স পাওক ইণ্টাৰনেশ্যনেল লেভেলত এষ্টাব্লিছড হোৱাৰ মই আগন্তুক ভিডিঅ'ত ইণ্টাৰনেশ্যনেল বিজনেছ যিহেতু মোৰ নিজৰ কোম্পানী ইয়াতে এষ্টাব্লিছড মই চেষ্টা কৰিম জনোৱাৰ কাৰণে কেনেকৈ আগবাঢ়িব পাৰে বা অসমত থাকিয়ে কেনেকৈ এটা ইণ্টাৰনেশ্যনেল বিজনেছ বনাব পাৰে অকল UAEতে নহয় USত হওক বা কানাডাত হওক বা নিউজিলেণ্ড হওক অষ্ট্ৰেলিয়া হওক য'তেই বিচাৰে আজিকালি দুনিয়াখন ইমান ফাষ্ট হৈ গৈছে যে আপুনি যি কৰিব খোজে নিজৰ যদি ইচ্ছা আছে কৰিব পাৰে চ' মই ভাবোঁ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লাইক কৰিব আৰু যদি ভাল পাইছে জনাব তেতিয়া মই আগন্তুক ভিডিঅ'খিনি আপোনালোকৰ বাবে আগবঢ়াই দিব পাৰিম মটিভেশ্যন এটা পাম বিশেষ একো নাই খালি মই এটাই বিচাৰোঁ যাতে আপোনালোকৰ পৰা মোৰ ফালৰ পৰা যাতে কিবা অকণমান সুবিধা কৰি দিব পাৰোঁ বছ চ' আজিলৈ ভিডিঅ'টো ইমানতে সামৰিব খোজোঁ আহিব লগা ভিডিঅ'ত আপোনালোকক লগ পাম ডুবাইৰ পৰাই আৰু যদি মোৰ আগন্তুক আহিব লগা এটা গান ৰিলিজ কৰাৰ প্লেনিং চলি আছে সেইটোৰ বিষয়ে মই আপোনালোকক জনাম আৰু লগতে নেক্সট ভিডিঅ'ত মোৰ ৱাইফক ইন্ট্ৰডিউচ কৰাম আপোনালোকক তেওঁ হৈছে UAE চাৰ্টিফাইড HR তেওঁ ইয়াৰে যিমান গভৰ্ণমেণ্ট কোম্পানীজ আছে তাৰ কাৰণে হায়াৰ কৰে চ' তেখেতে জনাব একচুৱেলি ভালকৈ পাৰিব ময়ো ৰিক্ৰুটমেণ্টৰ লগতে জড়িত আৰু যিহেতু তেওঁ ডেইলি ৰিক্ৰুটমেণ্ট কৰে চ' তেওঁ জনাব নিজ স্কিলত কাম কৰি আপোনালোকে ইণ্ডিয়াৰ পৰাই কেনেকৈ হায়াৰ হৈ আহিব পাৰে আৰু ইয়াতে অহাৰ পিছত কি ফিল্ডত বা কি ডমেইনত আপোনালোকে ভালকৈ কাম কৰিলে ফটককৈ জব এটা পোৱা যায় চ' তেওঁক মই নেক্সট ভিডিঅ'ত ইন্ট্ৰডিউচ কৰাম চ' আশা কৰোঁ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰি নিশ্চয় জনাব কেনেকুৱা পালে ভিডিঅ'টো থেংক ইউ ছ' মাছ